हेलो दोस्तों, वेलकम माय यूट्यूब चैनल अमेरिका আলিপুৰদুৱাৰ वेस्ट बेंगल আলিপুৰদুৱাৰৰ পৰা আজি দেখুৱাম আপোনালোকক আলিপুৰদুৱাৰ হোলি কেনেকুৱা হয়। আলিপুৰদুৱাৰ ভোলাত ডাবৰি পলাশতলা আৰু তো আজি মই আপোনালোকক দেখুৱাম ইয়াৰে হোলি কেনেকুৱা হয়। আজি মই হোলি খেলিম, ইয়াতে হোলি খেলিম আজি একদম ৰেডি মই হোলি খেলিবলৈ। চাওক, দিন হ'ল মই ইউটিউবত ভিডিঅ' দিয়া নাই, প্ৰায় 2 মাহে হ'ব চাগে লাহেকৈ। যোৱাকালি ইয়াতে আহিছোঁ আলিপুৰদুৱাৰ হোলি চাবলৈ, তো নলবাৰী খেলিবলৈ। যোৱাকালি মই এইটো ৰাস্তাৰে আহিছিলোঁ নলবাৰীৰ পৰা, আহিছিলোঁ। তো এইটো ৰাস্তাৰে এতিয়া খোজকাঢ়ি যাম নলবাৰীলৈকে। দেখিছে, এইটো চাইডে গ'লে নলবাৰী, এইটো চাইডে চিধা এনেকৈ যাই থাকিব, মাজে মাজে লাইন কাটিব লাগিব দিয়কচোন। আৰু ইপিনে গ'লে ক'ত যাব? ইপিনে গ'লে ক'ত যাব? কোচবিহাৰ, আলিপুৰদুৱাৰ, কলকাতা মানে চব এইটো চাইডে যায়। দাৰ্জিলিং যাম এদিন। আজি আমি ইয়াতে মানে হোলি চলি খেলি আহি তাৰপাছত এইটো এটা নদী, তো ইয়াতে গা ধুম। এইটো নদী দেখিছে, এইটো নদীত গা ধুম। তাতে মানুহ মৰিছিল পৰি কেনে। আৰু এইখিনি বাচ্চা সৰু বাচ্চা নহয়, মানে 13-14 বছৰমান হ'ব। মানে এই ইয়াতে পৰি মৰি আছিল বোলে। ঠিক আছে, আমি এতিয়া হোলি খেলিব লাগে, এনেকৈ ঘূৰি লাভ নাই। এতিয়া হোলি খেলিম। ক'ত বাঁহৰ তলে জংঘলে ঘূৰি আছোঁ আমি। বাঁহৰ তলে এঘৰ মানুহৰ তাত আহিছিলোঁ, কিন্তু ৰং লগাই দিলে। মোকতো লগাইছে, কিন্তু তাৰ অৱস্থা চাওকচোন। চাওঁ অৱস্থা। যাত্ৰা আৰু আছে। চাওক, ইয়াতে এটা অদ্ভুত ধৰণৰ গাড়ী দেখিছোঁ। গাড়ীখন হ'ল মানে গাড়ীৰ ইঞ্জিনটো হেণ্ড ট্ৰেক্টৰেৰে বনাইছে। এইটো এক্সেলেটাৰ আছে, চব আছে। ব্ৰেক, এইটো ক্লাছ, ষ্টিয়াৰিং। বেলেগ গাড়ী হয় এইটো, কি নাই। আমি এতিয়া বজাৰত গৈ আছোঁ, ৰং আৰু কিবা কিবি আনিবলৈ গৈ আছোঁ। এইটো ময়ে দিয়ক, শংকৰ। এই মাত্ৰ বাইদেউহঁতে হোলি লগাই দিলে মোক। আছে মানে এতিয়া আৰম্ভণি হ'ল আৰু হ'ব। তোক দিয়াই নাই। কি মোক কিয় দিয়া নাই? এইবিলাক তোক দিয়াই নাই। গাইছ, মোৰ ৰং কিনিবলৈ পইচা নাই, আছে কিন্তু ৰং কিনা নাই। তো এতিয়া হালধি লৈ লৈছোঁ, হালধি। এয়া চাওক, হালধি। এতিয়া ইহঁতক ৰং দিবলৈ গৈ আছোঁ। এতিয়া ৰং মানে সেই হালধি, গমেইটো পায়। দেখিলে সিহঁতক হালধি চালধি দি আহিলোঁ। হোলি মানে এইবিলাকে আৰু। ইয়াৰে হোলিবিলাক অলপমান বেলেগ ধৰণৰ, মানে আমাৰ সেইটো চাইডে যেনেকুৱা ইয়াৰ ঘৰত তাৰ ঘৰত গৈ এনেকৈ হোলি দিয়ে, তো ইয়াত তেনেকুৱা চিষ্টেম নহয়। মানে মন্দিৰ টাইপ আছে, তো মন্দিৰত বক্স চক্স লগাই দিয়ে, তাত যাব লাগে। যোৱাৰ পাছত মানে তেনেকৈ হোলি দিয়ে। ৰং দি আছে। কম হ'ল। হেপী হোলি। এতিয়া আমি আকৌ ৰং কিনিব লাগিব, ৰং নাই। চব চলে। আমি ইয়াতে ৰঙা ৰং দোস্ত, আমি এতিয়া ডান্স কৰিবলৈ যাম। সিহঁতে মানে ৰং লৈ আছে, তো এতিয়া ওলাম আৰু লাগে দিয়ক। দেখিলে হোলি দি দিলে ওয়েস্ট বেঙ্গলত। আমি কিন্তু আসাম থেকে। আচ্ছা, ঠিক আছে। হ্যাঁ, আচ্ছা, ভালো।
আচ্ছা দেখিলে ইয়াৰ মানুহবিলাক কেনেকুৱা মানে মানে চবৰ লগতে মিলি যায় এজনী মহিলাই মোক ৰং দিব এতিয়া 205 হয় 200 টাকা খুব মজা ফাৰ্ষ্ট টাইম মোক ৰং দিছিলে এতিয়া মই ৰং দিম আবি এতিয়া আৰু এজনীক ৰং দিবলৈ যাম চোৱা ছোৱালীক ৰং দিবলৈ হেপী হলি মোৰ দাঁতে শুই দিলে এতিয়া হেপী হলি লাষ্ট এজনে ঐ ৰং দিম অলপ 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 নাই পলাই গ'ল ৰং দিব নোৱাৰিলোঁ ৰং খেলা চলি আছে ইয়াতে ৰং দিম এতিয়া ৰং দিম দেখিছা কেনেকুৱা হোলী চলি আছে ইয়াতে বহুত হৈ গ'ল ডেন্স আৰু নৃত্য এতিয়া আমি গা ধুবলৈ যাওঁ নদীত যাম গা ধুবলৈ চাই থাকক এইটো ময়ে হয় দিয়ক চবৰে হয় চাওক এয়া হোলী কেনেকুৱা এনজয় বহুত এনজয় কৰিছো মই তাতে কেনেকুৱা হোলী হোলী ৰখাই আমি এতিয়া হোলী খেলিম বাইক ৰখাই দিছো ইয়াতে হোলী চলি আছে দেখিছে হেপী হোলী হেপী হোলী আৰু কেইজনমান আহি আছে ইয়াৰ পিছফালে দেখিছে মানুহ আহি আছে ৰং দিয়ে নেকি তাক আমি এতিয়া গা ধুবলৈ যাওঁ ইয়াতে এতিয়া আমি গা ধুম গোটেইকেইটাই এয়া চাওক গামোচা চামোচা পিন্ধি চব ৰেডি এতিয়া আমি গা ধুম ঠিক আছে মই গা পা ধুই ৰেডি হৈ লওঁ ইমান সময় আপোনালোকে বহি থাকক তো গাইজ গা ধোৱা হৈ গ'ল আৰু ৰাতি ইয়াতে শেষ নহয় ৰাতি আৰু কিবা কিবি পূজা কালী পূজা বা কিবা কিবি চলি আছে তো ৰাতিপুৱা কি আছে মই দেখুৱাম আৰু অহাকালি ৰাতিপুৱা মই ঘৰলৈ যাম ঠিক আছে বাই ৰাতিৰ দৃশ্য এয়া ইয়াতে কালী পূজা চলি আছে তো কালী পূজা ইমান ডাঙৰ নহয় তো এইটো এটা হৰি মন্দিৰ তো আজি হোলীৰ দিনা হৰি মন্দিৰত মানে কিবা চলি আছে দেখিছে ইয়াতে কিবা এটা চলি আছে মানে এইটো কি বুলি কয় যেনেকৈ আমাৰ অসমত নাম চলে নাগৰা নাম বা কিবা কিবি তেনেকুৱা মানে ইয়াত কিবা কীৰ্তন চলে বোলে দেখিছেনে তো এতিয়া আমি ঘৰ যাম আজিৰ ভিডিঅ'টো ইয়াতে আমি শেষ কৰি দিলোঁ তো বাই বাই যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু